নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেলত আপোনাৰ স্বাগতম। প্ৰশ্ন: অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ: দৈনিক বাতৰি। প্ৰশ্ন: ডিগবৈ তেল শোধনাগাৰ কেতিয়া আৰম্ভ কৰা হৈছিল? উত্তৰ: 11 ডিচেম্বৰ 1901। প্ৰশ্ন: অসমত সৈনিক স্কুল ক'ত আছে? উত্তৰ: গোৱালপাৰা। প্ৰশ্ন: অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগান কোনখন? উত্তৰ: মনাবাৰী। প্ৰশ্ন: অসমৰ ৰাজ্যিক চৰাই কি? উত্তৰ: দেওহাঁহ। প্ৰশ্ন: ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ: 24 ফেব্ৰুৱাৰী 1826। প্ৰশ্ন: আহোম ৰজাসকলে কিমানবাৰ মোগলক পৰাস্ত কৰিছিল? উত্তৰ: 17 বাৰ। প্ৰশ্ন: শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ: 1671 চনত। প্ৰশ্ন: শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰ: উদয়াদিত্য সিংহ। প্ৰশ্ন: ভাৰতে বৰ্তমানলৈকে কিমানবাৰ হকী বিশ্বকাপ জিকিছে? উত্তৰ: এবাৰ। প্ৰশ্ন: জুলিয়াছ ৰিমেট ট্ৰফী কোনটো খেলৰ লগত জড়িত? উত্তৰ: ফুটবল। প্ৰশ্ন: অৰ্জুন ভঞ্জন পুথিখন কোনে লিখিছিল? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ। প্ৰশ্ন: কেতেকী কবিতা পুথিখন কোনে লিখিছিল? উত্তৰ: ৰঘুনাথ চৌধুৰী। প্ৰশ্ন: ভাৰতীয় সংবিধানৰ 25 নং অনুচ্ছেদৰ কোনটোৰ লগত জড়িত? উত্তৰ: ধৰ্মীয় অধিকাৰ। প্ৰশ্ন: অলপতে হৈ যোৱা কমনৱেলথ গেমছত ভাৰতে মুঠ কেইটা পদক অৰ্জন কৰিছিল? উত্তৰ: 61টা। অলিম্পিকত পদক কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? উত্তৰ: কে.ডি. যাদৱ। 1951 চনত প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? নতুন দিল্লী। গগৈ শব্দটোৰ বিপৰীত লিংগভিত্তিক শব্দটো কি হ'ব? উত্তৰ: আইচু। কোনটো অংগই আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে? উত্তৰ: হাইপোথেলামাছ। ইউ.এছ.পি.ৰ সম্পূৰ্ণ ৰূপটো কি? ইউনিভাৰ্চেল চিৰিয়েল বাছ। ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি বৰষুণ হয়? জয়ছলমেৰ। আমাৰ ভাৰতত দিনৰ কোনটো সময়ত আটাইতকৈ বেছি গৰম পৰে? দিনৰ 3 বজাত। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে? উপ-ৰাষ্ট্ৰপতি। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি বনাঞ্চল আছে? মধ্যপ্ৰদেশ। প্ৰশ্ন: শিৱসাগৰ নগৰত অৱস্থিত শিৱসাগৰ পুখুৰীটো কোনে খন্দাইছিল? ৰাণী অম্বিকা। এয়া হৈছে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ।